এটি হৈছে মায়াদলে ঘৰ যোনটো ঘৰ নেকি আমি ৰিকনষ্ট্ৰাক্ট কৰিম আমি গোটেই ঘৰটোকে নতুনকৈ বনাই দিম সেইকাৰণে ভিডিঅ'টো ভালদৰে চাব চাব পাৰে মায়াদলে ঘৰটো আমি ফাইনেলি বনাই আছোঁ চ' কাম কৰা মানুহ আহিছে কাম কৰা মানুহ নহয় তেওঁলোকে একচুৱেলি ভলণ্টিয়াৰ কৰিছে আমি কাকো পইচা পে'মেণ্ট কৰিব নোৱাৰোঁ গতিকে যিহেতু আমি বাজেটত শ্বৰ্ট আছোঁ চ' এইপিনে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে খোৱা বোৱাৰ ব্যৱস্থা দেখাব চেষ্টা কৰিম বলক চাওক আমি গোটেই ঘৰটোকে একচুৱেলি ভাঙি দিলোঁ তাই ঘৰটো যিহেতু বেয়া আছিলে চ' সেইকাৰণে আমি গোটেই ঘৰটোকে ভাঙি দিলোঁ গোটেই ঘৰটোকে আমি ৰিকনষ্ট্ৰাক্ট কৰিম তাত সিফালে আমি টিংখিনি দি দিলোঁ আছিলে এইবিলাক চব পচি গ'ল এতিয়া চাওক খোৱা বোৱা ব্যৱস্থাটো আমি চাই লওঁ এবাৰ আহা ভাইটি আপোনালোকে ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা হৈছে আমি ৰাইজক অকণমান খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ যোনে যোনে আমাক ভলণ্টিয়াৰ কৰিছে সেইটো আৰু এয়া মায়াদলে আপোনালোকে দেখাব পাৰে যোনে যোনে আমাক ভলণ্টিয়াৰ কৰিছে কাম কৰাত আমি তেওঁলোকৰ কাৰণে খাদ্য বনাই আছোঁ আৰু এওঁলোক ৰান্ধনি হয় গাঁৱৰে মানুহ হয় মাটিমাহ চব্জি ন এইটো আচ্ছা এতিয়া চাওক খুঁটাবিলাকো চব পচি গৈছে ইয়াৰ যিটো ওপৰৰ পাৰ্লি ইতিমধ্যে মায়াদলে ঘৰ সম্পূৰ্ণকৈ বনোৱা হ'ল আপোনালোকে চাব পাৰে এই মায়াদলে পৰা প্ৰতিক্ৰিয়াটো জানিব বিচাৰিম কেনেকুৱা লাগিছে তাইক এই ঘৰটো মেনেজাৰ দলে নহ'লে সম্পূৰ্ণ নহয় মেনেজাৰ দলে আমি ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁ কিবা ক'ব বিচাৰিব হয় মই ঈশান নিউজৰ পৰা যেতিয়া পালোঁ এই খবৰটো পাই মই বহুত কষ্ট পালোঁ পোৱাৰ কাৰণে মই যেতিয়া কামটো আগবাঢ়ি গৈছিলোঁ তেতিয়া মোৰ কেইজনমান সহভাগীয়ে অৰুণাচলৰ পৰাও মানে অকণমান অলপ মোক স্পনচাৰ দি পেলাই সহভাগিতা কৰিলে আৰু এই ঘৰটো বনাই দি পেলাই মই বহুত কি পালোঁ ধন্যবাদ দিছোঁ নাইটিঙেল অসম ফালৰ পৰা যোনে যোনে আমাক দান বৰঙণি আগবঢ়ালে আৰু এই মহান কাৰ্য সফল কৰাত সহায় কৰিলে তেওঁলোকক সকলোকে ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ কাৰণে আজি এই অসহায় নাৰীগৰাকীয়ে সুন্দৰ ঘৰ এটা পালে ৰাতিত বৰষুণ পৰিলে তাই আজিৰ পৰা ছাতি লৈ শুব লগা নহ'ব ধন্যবাদ থাকিল